নমস্কাৰ বন্ধুসকল, বহুদিন বিৰতিৰ পাছত মই আজি আপোনালোকৰ ওচৰত চুপা নেপিয়াৰ ঘাঁহৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। মোৰ পাছফালে এইবোৰ দেখিছে, এইবোৰ হৈছে চুপা নেপিয়াৰ ঘাঁহ, থাইলেণ্ড প্ৰজাতি পাকচুংৱান। আৰু ইয়াৰ গ্ৰথটো আপোনালোকে দেখিছে কেনেকুৱা গ্ৰথ হৈছে। আৰু এই ঘাঁহটোৰ এতিয়া 3 নম্বৰ কাটিং হ'ব। এতিয়ালৈকে 2 নম্বৰ কাটিং হৈ গৈছে। আৰু এইটো কাটিং লোৱাৰে এমাহ বয়স হৈছে। এইখিনি এমাহ বয়সত এনেকুৱা হাইট লৈছে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে কেনেকুৱা হাইট লৈছে। এইখিনি এমাহ বয়সৰ ঘাঁহ। আৰু এই ঘাঁহটোৰ কোনো ধৰণৰ কাঁইট শুং একো নাই। এনেকৈ আপোনালোকে এনেকৈ চাব পাৰে, বহুত কোমল আৰু বহুত চফ্ট হয়, বহুত সুন্দৰ ঘাঁহ। গৰু বা ছাগলীয়ে বহুত ভালকৈ খায় এই ঘাঁহটো। আৰু মোৰ মানে কেইদিনমান আগতে কেইজোপামান বেছি নহয়, কেইজোপামান মই নতুনকৈ ৰোপণ কৰিছোঁ। সেইখিনি এতিয়া মোটামুটি আজিৰ তাৰিখলৈকে 14 দিনমান বয়স হৈছে। আৰু 14 দিন বয়সত কিমানখিনি হাইট লৈছে, গ্ৰথটো কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এইবোৰ কেইজোপামান বেছি নহয়, কেইজোপামান মই নতুনকৈ ৰোপণ কৰিছোঁ। আৰু কিমান দিন হৈছে মই সেইটো আপোনালোকক ইয়াতে হিচাপ কৰি দেখুৱাই আছোঁ। কিমান দিন আগত ৰোপণ কৰা আছিলে, অসমীয়া কেলেণ্ডাৰত মই লিখি থৈ দিছিলোঁ। এইটো হৈছে ৰোপণ চুপা নেপিয়াৰ ঘাঁহ। মাৰ্চ মাহৰ 10 তাৰিখত মই ৰোপণ কৰিছিলোঁ। আজি হ'ল মাৰ্চ মাহৰ 23 তাৰিখ। আজিৰ তাৰিখলৈকে 14 দিন বয়স হৈছে এই ঘাঁহখিনিত। আৰু 14 দিন বয়সত কেনেকুৱা গ্ৰথ হৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে এইবোৰ। আৰু আপোনালোকৰ সুবিধাৰ্থে মই ফিটাৰ সহায়েৰে জুখি কিমানখিনি গ্ৰথ লৈছে, কিমান ইঞ্চি মানে হাইট হৈছেগৈ, মই সেইটো আপোনালোকক দেখুৱাম। 20 ইঞ্চি, এইটো ভিডিঅ'ত দেখাই দিব। 20 ইঞ্চি 14 দিন বয়সত 20 ইঞ্চি হাইট লৈছেগৈ। আৰু কেইজোপামানত অকণমান বেছিও হৈছে, কিন্তু তথাপিতো আপোনালোকক এটা দুখাই দিলোঁ এটা জোখ। 20 ইঞ্চি হাইট লৈছে এতিয়ালৈকে 14 দিন বয়সত। আৰু এইবোৰ দেখিছে, এইবোৰ হৈছে আপোনাৰ এমাহ বয়সৰ ঘাঁহ। মানে ছেকেণ্ড কাটিং হৈ গৈছে, এতিয়া 3 নম্বৰ কাটিং হ'ব এই ঘাঁহখিনি। 2 নম্বৰ কাটিং লোৱাৰ পৰা এতিয়া এইখিনি এমাহ বয়স হৈছে। আৰু এমাহ বয়সত এনেকুৱা হাইট লৈছে, আপোনালোকে দেখিব পাৰিছে নিশ্চয়। এনেকুৱা সুন্দৰ হাইট লৈছে। আৰু কোনো ধৰণৰ কাঁইট বা শুং তেনেকুৱা কোনো সমস্যা নাই এই ঘাঁহটোৰ। চুপা নেপিয়াৰ ঘাঁহ, থাইলেণ্ড প্ৰজাতি, যথেষ্ট পৰিমাণৰ ভাল ৰিজাল্ট পোৱা যায়। আৰু বৰ্তমানৰ পৰিৱেশটো আপোনালোকে জানে, সকলোৱে জানে যে চ'ত মাহ চলি আছে বৰ্তমান। আৰু চ'ত মাহত চাৰিওপিনে শুকান বতৰ। গতিকে এনেকুৱা ধৰণৰ বৰষুণৰ ছিজনো নাই, এনেকুৱা ধৰণৰ সুন্দৰ শুকানৰ বতৰতো এই ঘাঁহটোৰ এনেকুৱা ধৰণৰ মানে প্ৰডাকশ্যন দেখিব পোৱা যায়। গতিকে আপোনালোকে নিশ্চয় দেখিছে। আৰু যদি কোনোবা বন্ধুই এই ঘাঁহটো মানে খেতি কৰিব বিচাৰে, নিশ্চিন্ত মনে কৰিব পাৰে। মোৰ এইখন তামোল বাগান হয়, মোৰ যোৱা ভিডিঅ'টো দিয়া আছে। মোৰ তামোল বাগানত মই এই ঘাঁহটো ৰোপণ কৰিছোঁ। আৰু যদি কোনোবা বন্ধুৱে নতুনকৈ ৰোপণ কৰিব বিচাৰে, তামোল বাগান হ'লেও কোনো অসুবিধা নাই। আৰামছে বহুত সুন্দৰকৈ ইয়াত তামোল বাগানৰ মাজতো কৰিব পাৰি, কোনো অসুবিধাৰ কাৰণ নাই। কেৱল মাত্ৰ আপোনালোকে শুকান গোবৰ সাৰটো যিমান পাৰে সিমান প্ৰয়োগ কৰিব, তেতিয়া আকৌ বেছি মানে যিমান ভাল প্ৰডাকশ্যনটো পাব। এইবোৰ দেখিছে, এইবোৰ কেৱল গোবৰ সাৰৰ ওপৰতে ভিত্তি কৰি কৰা, কোনো ধৰণৰ ৰাসায়নিক সাৰ মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। গতিকে হাইটবোৰ দেখিছে নিশ্চয়, এনেকুৱা হৈছে। কোনো ধৰণৰ কাঁইট শুং তেনেকুৱা কোনো অসুবিধা নাই ঘাঁহটো। এইবোৰ দেখিছে, মই ভিতৰত আহিছোঁ, কিন্তু তথাপিও মোৰ কোনো ধৰণৰ খজুৱতি হোৱা নাই। আৰু আজিকালি বহুত সংখ্যক বন্ধুৱে ছাগলীৰ ফাৰ্ম কৰে, গতিকে ছাগলীৰ কাৰণে যথেষ্ট পৰিমাণৰ ভাল। আৰু এই ঘাঁহটো কেনেকুৱা ধৰণৰ ছাগলী খায়, মই সৰুকৈ এটা ক্লিপ আপোনালোকক দেখুৱাই দিম। বহুত সুন্দৰকৈ খায় এই ঘাঁহটো ছাগলীয়ে। আৰু বহুত কোমল আৰু নৰম আৰু ৰস থকা এই ঘাঁহটো যথেষ্ট পৰিমাণত পানী থাকে, ৰস থাকে আৰু মিঠা। এটা আপোনালোকক মই ভাঙি দেখুৱাই আছোঁ। এইবোৰ দেখিছে, এইবোৰ ভিডিঅ'ত কভাৰ কৰিব। এইবোৰ দেখিছে, একদম কুঁহিয়াৰৰ নিচিনা
বহুত ৰসালো ঘাঁহ হয় এইটো, বহুত ৰস থকা ঘাঁহ, বহুত সুন্দৰকৈ খায়, কিমান কুমলীয়া দেখিছে। গৰুৰ কাৰণেতো ভালে, আৰু যদি কোনোবা বন্ধুই কৰিব বিচাৰে ছাগলীৰ ফাৰ্ম হওক, আৰু পুখুৰীত যিবোৰ কিছুমানে মাছকো ব্যৱহাৰ কৰিব পাৰে। আজিকালি বহুত সংখ্যক বন্ধুৱে পুখুৰীত মাছৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। এই ঘাঁহটো যথেষ্ট পৰিমাণৰ ভাল, বহুত কোমল, বিশেষকৈ গৰু, ছাগলী আৰু গাহৰিৰ কাৰণেও ভাল। বহুত সংখ্যক বন্ধুৱে আজিকালি গাহৰিৰ কাৰণেও এই ঘাঁহটো ব্যৱহাৰ কৰি আছে। গতিকে যিসকল বন্ধুৱে ল'ব বিচাৰে এই ঘাঁহটো, মই লাহে লাহে গৰমৰ ছিজন আহি আছে, এতিয়া মই এইবোৰ বিধানৰ কাৰণে ৰেডি কৰিম। যিসকল বন্ধুৱে ল'ব বিচাৰে ল'ব পাৰে, মই যোগান ধৰিম। আৰু মোৰ নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, মোক যোগাযোগ কৰিব, ফোন কৰিব, সেইমতে আপোনালোকে ল'ব পাৰিব। গতিকে আজিলৈকে ইমানে, ধন্যবাদ।